মৰ্ণিং এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফুডি ইভানা। নতুন এটা ভাল লগা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এই ৰাতিপুৱাই মই আহি পালোঁ গুৱাহাটী ইউনিভাৰ্চিটি। আৰু গুৱাহাটী ইউনিভাৰ্চিটি আচলতে যেইবাৰে আহোঁ এটা কিবা চুকুন মেহচুচ হয়, নহয় জানো? গুৱাহাটী ইউনিভাৰ্চিটি আচলতে গ্ৰীনেৰী এৰিয়াখিনি সঁচাই বহুত বেছি ধুনীয়া লাগে। যেইবাৰে আহোঁ সেইবাৰে আচলতে ভিডিঅ' কৰা হয়, কিন্তু যেইবাৰে আহোঁ সেইবাৰ ভিডিঅ' কৰাৰ পিছতো মনটো নভৰে। একচুৱেলি বহুত বেছি ধুনীয়া, গ্ৰীনাৰী পাৰ্টটো বহুত ভাল লাগে ন। এতিয়াতো আৰু এইটোতো ক্লাছ আমি জলফাই খাইছিলোঁ ন। এইবাৰ লাগি আছে চাগে পাৰি দিছিলে যদি আছে এইবাৰ খাম দিয়া। বগৰীবোৰ ফুলি আছে ন, পানীখিনি ইমান ধুনীয়া লাগে। চোৱাচোন ইমান ধুনীয়া হাঁহ নহয়, উৰণীয়া হাঁহ। কি হাঁহ বা? সেইটো উৰণীয়া হাঁহ চলি আছে, দেখা পোৱা নাই। এইখিনিত আছে, এইখিনি এইয়া চলো ৰ'ব গাইছ, কামখিনি কৰি লওঁ। পোপট হৈ গয়া। ইগন'লৈ আহিছিলোঁ, কিন্তু এতিয়া বন্ধ আছে। হাফ লিটাৰ তুমি ইয়াতে থাকিবা। পোপাত হৈ গ'ল, কি কৈ আছিলোঁ, পোপাত হৈ গ'ল। ইগন'লৈ আহিছিলোঁ, এছাইনমেণ্টৰ কিবা কাম আছিলে, তো পিছে এতিয়া বন্ধ। 4:30টাৰ পিছতহে খুলিব। মই বৰ্ডখন দেখাই দিছোঁ, কোনোবা যদি ইগন'ৰ আছে হেল্প হ'ব। এয়া ইগন', আৰু ইয়াতে বৰ্ডখনত লিখা আছে এয়া ৱৰ্কিং আৱাৰ উইকডেজ 4:30 to 6:30 PM এণ্ড ছানডে 10টাৰ পৰা 4টালৈ, আৰু মানডে আৰু ফ্ৰাইডে ক্ল'জ। তো আমি ভাবিছিলোঁ যে সোনকালে জমা দি কিনে গুচি যাওঁগৈ। সেইকাৰণে সোনকালে ঘৰৰ পৰা আহিছিলোঁ, কিন্তু এতিয়া পোপট হৈ গ'ল। আকৌ যাওঁ এতিয়া, কিবা এটা খাই লওঁগৈ। লাষ্ট টাইম ছানডে আহিছিলোঁ কাৰণে তাকেই। হিন্দী ডিপাৰ্টমেণ্ট আৰু বিগ ডিপাৰ্টমেণ্টটো আছে একেলগে দুটা। যাব পাৰবি, খাব পাৰবি, চাগৈ অলপমান। ইপিনে MBA আছে ন, MBA এক থালি আছে। ভেজ থালি, এক থালি। এইপিনে কিবা আছে, পোপট হৈ গ'ল। সোনকালে দি কিনে যাম বুলি ভাবোঁতে বেছি দেৰি হৈ গ'ল। মোৰ মুখখন কি হৈছে, ৰঙা হৈ গৈছে। নাই, ৰ'দৰ কাৰণে হৈছে। এইটোও খায় নেকি? এইটোও বেচে নেকি? এইটো যান্ত্ৰিক জীৱনৰ পৰা যেতিয়া গছ গছনিৰ মাজলৈ অহা যায়, তেতিয়া নিজকে ক'ৰবাত নহয় ক'ৰবাত হেৰুৱাই পেলোৱা হয়। আচলতে গুৱাহাটী ইউনিভাৰ্চিটিৰ এই গছ গছনিবোৰে খন্তেক সময়ৰ কাৰণে হ'লেও এই সুখকণ দিব পাৰে, আৰু সেইকাৰণে ইউনিভাৰ্চিটিলৈ যেইবাৰে অহা হয় সেইবাৰে মনটো সঁচাকৈ বহুত বেছি ভাল লাগে। পানী হ'ব নেকি? ঠাণ্ডা পানীটোৱে দেখি জলফাই, এইটো শিলিখা খাবা? এইডাল শিলিখা খাবা? এই তলত পৰি আছে, খাবা? ভাল জেগাত পৰি আছে, লৈ লওঁ। মই খাম এটা।
শিলিখা পালোঁ। পানীটো দিলোঁ, দেৰি হৈ গ'ল দেই পানী আনোতে। থেংক ইউ। শিলিখা খাবা নেকি? হা শিলিখা খাবা? এটাই লৈছিলোঁ মই, যাম যাওঁতে লৈ ল'ম। যাবা নেকি ইফালে? ইফালে লাইব্ৰেৰী ক'ৰবাত আছে, লাইব্ৰেৰীত বহোঁ বোলে, যাবা? আহা নহ'লে। ইয়াতে কি কৰি আছা অকলে অকলে? খেল চাই আছোঁ আৰু কি কৰিম। এই গৰমত যে খেলিছে আৰু ন। আহা, মই তাতে ৰখি আছোঁ। ৰ'দ লাইব্ৰেৰী বিচাৰি যায়, এতিয়া লাইব্ৰেৰী বিচাৰি পালে লাইব্ৰেৰীত বহি থাকিম, ভাল লাগিব। টাইমটো কেতিয়া গুচি যাব, এখন ভাল কিতাপ পঢ়িলে গমেই নাপাওঁ। লেটছ গ'। লাইব্ৰেৰী কোনপিনে হয়? আৰ্টছ বিল্ডিং এইপিনে। মা দেউতা ভাইটি চবতকৈ মোৰ মাজনী বিয়া হৈছে, ছেকেণ্ড, আৰু তাৰ ভণ্টি আছে আৰু এটা, আৰু চাৰিটা চিনা পৰিচয় হৈ আছে নেকি? চিনা পৰিচয়। আমি নতুন ফ্ৰেণ্ড এটা পাই গ'লোঁ, মানে এজনী পাই গ'লোঁ। হাই কৰি দিয়া। হাই। ইউটিউব জিন্দাবাদ। ফাইনেলি এইসব যাব কিন্তু মুখৰ পহজেয়া চব ইউটিউবত জুম কৰি এতিয়া জল্দি জল্দি এছাইনমেণ্টখিনি দিওঁ আৰু ঘৰত যাম। অঁ 20 টকা লৈছিলে, ইমান অকণমান চানা যে দিছিলে। অঁ অকণমান চানা 20 টকা, গোটেই চিৰা ইমান ইমান ইমানটি আছে। অঁ ইমান পাণ মটৰটো দিছে, মানে কি হৈছে সেইদিনাখন গোটেই দোকানবিলাক বন্ধ আছিলে, মানে অকল সেইখন আৰু এখন আছিলে চানাৰ দোকান, নহয় আৰু এখন আছিলে, সেইখনৰ পৰা আমি যাওঁতে এই অৱস্থা হ'ল। আৰু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টৰী এইবোৰ, হয় নাই? ইমান ধুনীয়া ফুলটো। One eternity later. ৰাতি হৈ গ'ল, গাড়ী দেৰি হৈ গ'ল, গাড়ী পাম দিয়া। গাড়ী ভালে ভালে পালে। ৰাতি ভিউটো ইমান ধুনীয়া আৰু ধুনীয়া হয় ন। দিনৰটো এটা বেলেগ এক্সট্ৰা, ৰাতি বহুত ভাল লাগে ন। ৰাতি আৰু ধুনীয়া হয়, কেমেৰাত ভালকৈ ইমান কেপচাৰ নহয়, কিন্তু এনেই চাবৰ কাৰণে বহুত ধুনীয়া হয়। জেগাই জেগাই পানী সেইবিলাক ৰাখি থৈ দিছে ন, পুখুৰী টাইপৰ মাছ আছে নে? আছে মাছো আছে, শলকণি মাছৰ শলকণি পায়। আমাকো লৈ যা। দিনৰ সাজ হজম হ'ল দৌৰোতে দৌৰোতে। ফটাফট যাই লওঁ আৰু গাড়ীখন পাই লওঁ দিয়ক লাগিছে।
দিৱালী লাগিয়ে গ'ল। আৰু এনেকৈ দিৱালীৰ ডেক'ৰেশ্যনবিলাক চাই কিনে দিৱালীৰ ৰং বিৰঙী লাইটবিলাক চাই কিনে আমি ঘৰলৈ ভালে আহি পালোঁ। দিৱালী বুলি তেনেকৈ ভিডিঅ' কৰা নহ'লে যিহেতুকে মই কেনেকৈ উদযাপন কৰিলোঁ তাৰে কেইটামান ক্লিপ এই ভিডিঅ'টোতে মই লগাই দিছোঁ। আপোনালোকে কেনেকৈ দিৱালী উদযাপন কৰিলে কমেণ্ট বক্সত নিশ্চয়কৈ জনাব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।